মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মা আৰু মই আজি গাঁৱলৈ আহিলোঁ। ৰাতিপুৱা আজি মই মন্দিৰো গৈছিলোঁ দেই, তাৰ পাছতহে এয়া গাঁৱলৈ আহিছোঁ আমি। এয়া দেখিছেনে, আঘোণ মাহ যিহেতু শেষেই হ'ল, সকলোৱে ধান চপাই একেবাৰে ঘৰলৈ লখিমীয়ে লৈ গ'ল। আৰু ইফালে আমাৰো আজি ধান ভগাব, সেইটো কাৰণে দেউতা একদম খুব সোনকালে আহিলে। আৰু মা আৰু মই ভাবিলোঁ যে এইটো সুযোগতে আমিও যাওঁ, পথাৰখনৰ পৰা আহোঁগৈ। এইফালে মায়ে ফল মূল অলপ লৈ ল'লে, ফল মূল এয়া তেওঁলোকক দিলে, কাম কৰি থকা মানুহক। তাৰপিছত দেউতাও এয়া ৰৈ আছে তাতে। দেউতা একেবাৰে ধানৰ সৈতেহে আহিব, মা মই আগতীয়াকৈ ঘৰলৈ গুচি আহিলোঁ। লগতে ময়ো এয়া তেওঁলোকৰ লগত খালোঁ কল, আঙুৰ এনেকৈ। তাৰপাছত ঘৰ আহি আৰু আজি বেলেগ একো বনাব মন নগ'ল, সেইকাৰণে এয়া পিটিকাৰে আজি ভাত খালোঁ। মোৰ মিনি ব্লগটো ইমানেই। যদি ভাল লাগে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।